हेलो फ्रेंड्स आशा करो আপোনালোক সকলো ভালে আছে আজি মই এটো কি ৰেচিপি বনাইছো ডিলিশিয়াস ৰেচিপি আপোনালোকে নামটো বাৰু গুটে ফুল ভিডিওটো চাই পেলাই মোক ক'ব দেই আপোনালোকে নামটো এটা ৰোল হিচাপে দিয়ে নে বিশেষকে ৰেপ হিচাপে দিয়ে হেতু মোক কমেন্ট সেকশনত জনাব প্ৰথমবাৰ কাৰণে যদি চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া মই মিহিমিহিকে বিশেষকে পিয়াজ কাটি লৈছো লগতে মই গাৰ্লিকো কাটি লৈছো নহৰু একদম সৰু সৰুকে ভেজিস বুলি ক'বলৈ কাৰণে আপোনালোকে যি ভেজিস খাই ভাল পায় হেয়া দিব পাৰে মই মিহিমিহিকে আলু কাটি লৈছো গাজৰ মটৰ আৰু বিশেষকে বিন এনেকৈ কাটি লৈছো এতিয়া মই বিশেষকে তেলত প্ৰথমে নহৰুখিনি অকমান ৰঙচুৱাকৈ ভাজি ললো তাৰ পিছতে মই পিয়াজখিনিও এনেকৈ ৰঙচুৱাকৈ ভাজিবলৈ চেষ্টা কৰিছো তাৰ পিছতে আৰু বেছি সময় নালাগে আৰু পিয়াজখিনি ভজা সময়ত আৰু যেতিয়া ৰঙচুৱা হ'ব অলপ ভেজিসো দি দিব তাৰ পিছতে ভেজিস দিয়া পাছত আৰু আকৌ অকমান লৰফৰ কৰিব লাগে আন্দাজ মতে নিমখ হালধি এই গুটেখিনি দি দিছো আপোনালোকে জালুকৰ গুড়িও দিব পাৰে বিশেষকে টমেটো সসো দিব পাৰে সয়া সসো দিব পাৰে এতিয়া মই কিন্তু একো দিয়া নাই অকল নিমখ আৰু হালধি দিছো সৰু চিলিকো আপোনালোকে দিব পাৰে গুটেখিনি অকমান লৰফৰ কৰি পেলাই এতিয়া অকমান সময় পাছত মই এটা ঢাকন মাৰি দিম ঢাকন মাৰাৰ পাছত আৰু একদম ৰেডি হৈ যাব সদায় লো ফ্লেমত আচলতে ঢাকন মাৰি পেলাই বনাব লাগে তেতিয়া খাবলৈও ভাল হয় আৰু এতিয়া মই এনেকৈ ৰুটিও বনাই লৈছো শুকান ৰুটি আপোনালোকে অকমান বিশেষকে বাটাৰ লেটিয়া অকন ভাজিব পাৰে মই শুকান ৰুটিত এয়া বিশেষকে গুটে ভেজিসখিনি দি দিছো লগতে মই এয়া মেয়নিজো দি দিছো আপোনালোকে চীজো গ্ৰেট কৰি দিব পাৰে দেই মই চীজ গ্ৰেট কৰি দিয়া নাই আজি বলো মেয়নিজে অকমান দি দিও আৰু টমেটো সস দি দিছো আপোনালোকে লগতে চিলি সসো দিব পাৰে সিজৱান চাটনিও দিব পাৰে এতিয়া মোৰ ৰেডিও হৈ গৈছে আপোনালোকে বিশেষকে এটো কি নাম দিব মোক কমেন্ট সেকশনত জনাব দেই আৰু বিশেষকে শুকান ৰুটি বনাইছো কাৰণেও আচলতে ৰেপ বুলি ক'ব পাৰি নহয় জানো এতিয়া আপোনালোকে বিশেষকে ওপৰত চীজো গ্ৰেট কৰি দিব পাৰে মই কিন্তু অকল টমেটো সস দিছো ৰেচিপিটো যদি ভাল লাগিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই এখন কে মোৰ বনমাও হৈ গল আৰু বিশেষকে ডেকোৰেশনটো কেনেকুৱা লাগিছে হেতু হলেও মোক জনাব দেই নতুন নতুন ৰেচিপি সদায় আহি থাকিব আজি কাৰণে আহিছো শুভৰাত্ৰি কাইলৈ আকৌ লগ পাম